Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকলে ভাবি আছে আপোনালোকে ডিএমিৰ ফালৰ পৰা অহা যি 2000তকৈ অধিক পোষ্ট আছিলে সেই পোষ্ট কেইটাৰ অনলাইন এপ্লাই কৰিম তো নিজৰ মোবাইলতে অনলাইন এপ্লাই কেনেকৈ কৰিব এইটো যে দেখুৱাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব যদিও আমাৰ পৰখিৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিল এপ্লাই 7 তাৰিখৰ পৰা কিন্তু হোৱা নাছিলে আজি ৰাতিৰ পৰাহে অনলাইন কৰা ষ্টাৰ্ট হৈছে বা লিংক এক্টিভ হৈছে তো নিজৰ মোবাইলত কেনেকৈ অনলাইন কৰিব কি কি ডকুমেন্টছ লাগিব এইটো যে দেখুৱাম ভিডিঅ'টো শেষলৈ চাই থাকিব হয়তো অলপ প্ৰবলেম পাব পাৰে প্ৰথম অৱস্থাত কাৰণ লিংক জাষ্ট এক্টিভ হে কৰিছে হয়তো হেতু সাৰ্ভাৰৰ কাৰণে অলপ প্ৰবলেম হ'ব পাৰে আকৌ হেতু লেট নকৰিব যিমান পাৰে সোনকালে এপ্লাই কৰক কাৰণ লাষ্ট ডেট কিন্তু আহতে বেছি সময় নালাগে কাৰণ ইয়াতে সময় দিছে বহুত কম তো কেনেকৈ এপ্লাই কৰিব যিকোনো এটা ব্ৰাউজাৰত নিশ্চয় আপোনালোকৰ মোবাইলত ক্ৰম আছে ক্ৰমত লিখি দিব ডিএমই আসাম লিখি সাৰ্চ কৰি দিব ডিএমই আসাম সাৰ্চ কৰাৰ পিছত তলত আহিব dme.assam.gov.in এই পৰ্টেলত আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ পিছত কি কৰিব তলৰ ফালে আহিব তে তলত চাওক তলত ইয়াতে আহিছে তলত চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ দি পোষ্ট হেতু ডিএমই বা গ্ৰেড 3 গ্ৰেড 4 পোষ্ট তেনেকৈ লিখা আছে তো আপোনালোকে এনেকৈ হেতু ক্লিক কৰাৰ পিছত চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ দি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট অফ দি ফৰ নিউ মেডিকেল কলেজ নগাঁও মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ তাৰ পিছত নলবাৰী মেডিকেল কলেজ আৰু দুবৰি মেডিকেল কলেজৰ কেইটামান পোষ্ট আছে তো ক্লিক হিয়াৰ টু এপ্লাই অনলাইন তো অনলাইনৰ ইয়াতে মাৰি দিব মাৰাৰ পিছত ওকে মাৰি দিব কিন্তু অনলাইন কৰাটো অলপ মন কৰিবলগীয়া কথা আপোনালোকে কি কৰিব এডভাৰটাইজমেন্টৰ ডিটেইলছখিনি চাই ল'ব অৰ্থাৎ আপুনি কোন কেইটা পোষ্টৰ কাৰণে যোগ্য সেইখিনিটো সিলেক্ট কৰিব লাগিব কিছুমান আছে গ্ৰেড 4 পোষ্ট কিছুমান গ্ৰেড 3 ত আছে যি কেইটা অনলি গ্ৰেজুৱেট হলেও পাৰে কিছুমানত হয়তো গ্ৰেজুৱেট প্লাস কম্পিউটাৰ লাগিব তো কিছুমান টেকনিক্যাল পোষ্ট আছে সেইখিনি আপোনালোকে আগত মিলাই ল'ব কাৰণ যেতিয়া সিলেক্ট কৰিব আপুনি কোনটোৰ যোগ্য হেতুহে কৰিব লাগিব তো এনেকৈ আহাৰ পিছত ক্লিক হিয়াৰ টু অনলাইন এপ্লাই মাৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেচন আহিব নিউ ৰেজিষ্ট্ৰেচনত মাৰি দিব তো মই নিউ ৰেজিষ্ট্ৰেচনত মাৰি দিলো লোডিং হৈ আছে যেহেতু স্লো হৈ আছে অলপ ৱেবসাইটটো তো তাৰ পিছত এনেকুৱা আহিব যেতিয়া আমি নিউ ৰেজিষ্ট্ৰেচনত মাৰি দিম জেনাৰেল ইনষ্ট্ৰাকচন দিয়া থাকিব ইয়াতে নিয়মখিনি দিয়া থাকিব তো এপ্লিকেশ্যন শুড হ্যাভ এ ভ্যালিডিটি ইমেইল আইডি খিনি আপোনালোকে পঢ়ি চাব মেইন কথা মোবাইল নম্বৰ থাকিব লাগিব যি আমি ইন্টাৰ কৰো ভালকে ইন্টাৰ কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল নহয় তাৰ পিছত ইয়াতে মন কৰিবলগীয়া দুটা কথা যে আপোনাৰ যোনটো ফটোগ্ৰাফ নিজৰ ফটো হেতু ম্যাক্সিমাম সাইজ 50 কেবি আৰু সিগনেচাৰ 30 কেবিৰ বেছি যাতে নহয় নহলে কিন্তু আপলোড নহব হেতু আপোনালোকে এবাৰ মিলাই চাব আৰু ইয়াতে হাইট আৰু আপোনাৰ ফটোৰ সাইজটো আৰু সিগনেচাৰৰ সাইজটো ইয়াতে দিয়া আছে সেইমতে আপোনালোকে মিলাই ল'ব মিলাই লোৱাৰ পিছত অনলাইন ষ্টাৰ্ট কৰিব জলদি মিলি যাব কোনো ধৰণৰ প্ৰবলেম নহয় তো মই এতিয়া এইখিনি ডিটেইলছ পঢ়ি চাইছো এবাৰ তো আপোনালোকে চাব কি লিখা আছে এইখিনি ইমান ইম্পৰ্টেন্ট টপিক তাৰ ভিতৰত আছিল আপোনাৰ ফটোৰ সাইজ হেতু হলে আপোনাৰ হয়তো ফটো নিমিলিলে হয়তো আপলোড নহব ইয়াতে ইম্পৰ্টেন্ট কিছুমান কথা দিয়া আছে যে আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰ আপোনাৰ এপ্লিকেশ্যন নেম মাষ্ট নিজৰ ডিটেইলছখিনি আৰু ভালকৈ ফিল আপ কৰিব তো মাৰাৰ পিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত চাও কি আহে আৰু কিবা প্ৰবলেম পালে এটো মোবাইল নম্বৰ দিয়া আছে তাতে কন্টাক্ট কৰিব আপোনালোকে অফিচৰ পৰা আপোনালোকক নিশ্চয় সহায় দিব তো চাওক তাৰ পিছত এনেকৈ আহি গৈছে যেতে নেক্সট মাৰিছো নেম অফ দি ক্যান্ডিডেট ইয়াতে ফুল নেম লিখিব আধাৰ কাৰ্ড পান কাৰ্ডত যেনেকৈ আছে ক্যান্ডিডেটস ফাদাৰ নেম ক্যান্ডিডেটস মাদাৰ নেম ক্যান্ডিডেট স্পাউস নেম যদি ওয়াইফ আছে লিখিব যদি তেনেকৈ আৰু যদি আপোনাৰ হাজবেণ্ড আছে হাজবেণ্ডৰ নাম স্পন্সৰত লিখিব ক্যান্ডিডেট ডেট অফ বাৰ্থ জেন্ডাৰ এড্ৰেছ অফ কাৰেসপন্ডিং অৰ্থাৎ এড্ৰেছ ফৰ কাৰেসপন্ডিং কলে বৰ্তমানৰ এড্ৰেছ বুজায় বৰ্তমানৰ এড্ৰেছ লিখিব তাৰ পিছত পাৰ্মানেন্ট এড্ৰেছ আৰু বৰ্তমানৰ এড্ৰেছ যদি আপোনাৰ সেম হয় এটা টিক মাৰ্ক লগাই দিব আৰু যদি সেম নহয় লিখিব তাৰ পিছত ডিস্ট্ৰিক্ট পিন কোড হেতু মোবাইল নম্বৰ অল্টাৰনেটিভ কন্টাক্ট নম্বৰ ইমেইল এড্ৰেছ অফ ক্যান্ডিডেট নেশনালিটি অফ দি ক্যান্ডিডেট ইণ্ডিয়ান ইয়াতে সিলেক্ট কৰা আছে ফিজিক্যাল আইডেন্টিফিকেশন মার্ক যদি কিবা মার্ক আছে আপোনাৰ দিব তাৰ পিছত চাওক ৰিজাৰ্ভেশনৰ কাৰণে ক্যাটেগৰি অফ দি ক্যান্ডিডেট জেনাৰেল এসসি এসটি ওবিসি এসটি হিলছ কি হয় আপুনি আর ইউ বিলংস টু ফিজিক্যালি চ্যালেঞ্জ ইয়াতে ইয়েস ন কৰিব হুইদাৰ ক্যান্ডিডেট ইজ পার্মানেন্ট ৰেসিডেন্ট অফ আসাম ইয়েস নিশ্চয় অসমৰে বাসিন্দাৰ হয় দেন আপুনি ইয়াতে ইয়েস কৰিব তাৰ পিছত চাওক গ্ৰেড 3 পোষ্ট ডু ইউ want to apply technical post যদি আপুনি টেকনিক্যাল পোষ্টৰ কাৰণে যোগ্য হয় দেন ইয়েস কৰিব যদি নহয় ন কৰিব আৰু তাৰ পিছত ডু ইউ want to apply non technical post যদি আপুনি গ্ৰেজুৱেট হয় প্লাস আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে তেতিয়া হলে ইয়েস কৰিব কিছুমান পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু কি হল হায়াৰ সেকেন্ডাৰীৰ কাৰণে নন গ্ৰেজুৱেটৰ পোষ্ট নাই যদিও পূৰ্বৰ যোনটো প্ৰথম অৱস্থাত এডভাৰটাইজমেন্ট যেতিয়া আহিছিল তেতিয়া কিন্তু নন টেকনিক্যাল পোষ্টবোৰত হায়াৰ সেকেন্ডাৰী প্লাস 1 ইয়াৰত কম্পিউটাৰ ডিপ্লোমা হলে এপ্লাই কৰিব পৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আকৌ ফ্ৰেশ কে নোটিফিকেশন আহিল সেই সময়ত চাও হেতু হায়াৰ সেকেন্ডাৰী নহয় গ্ৰেজুৱেট প্লাস কম্পিউটাৰ কৰি দিছে তো হেতু মন কৰিব তাৰ পিছত ডু ইউ want to apply গ্ৰেড 4 পোষ্ট ইয়াতে ইয়েস কৰিব পাৰিব যদি মেট্ৰিক পাস বা হায়াৰ সেকেন্ডাৰী পাস তেনে হলে আপুনি ইয়েস কৰি এপ্লাই কৰিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফ আসাম এতে লিখিব লাগিব এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব
এক্সেঞ্চৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আপোনালোকে দিব লাগিব এডুকেশ্যন তাৰপিছত আহিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপলোড ফটোগ্ৰাফ ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত আপলোড ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ ইয়াতে আপোনালোকে ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব তো এইখিনি মই আগত আপোনালোকক দেখুৱাই লৈছোঁ তাৰপিছত ভিডিঅ'টো স্কিপ কৰিম মই ডিটেইলছ ফিল আপ কৰি ল'ম তাৰপিছত ছাবমিট কৰিম কাৰণ হয়তো এনেকেই ছাবমিট কৰিম কম তেনেহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব সেইকাৰণে আপোনালোকক কৈ লৈছোঁ আগত তাৰপিছত লগিং ডিটেইলছ অফ দি এবভ কেণ্ডিডেট ইয়াতে পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড নিজে এটা পাছৱৰ্ড বনাব লাগিব যোনটো পৰৱৰ্তী সময়ত লগা হ'ব আপোনালোকে মনত ৰাখিব লাগিব তো এইখিনি কৰিব তাৰপিছত ডিক্লাৰেশ্যনত টিক মাৰ্ক লগাই ইয়াতেও টিক মাৰ্ক লগাই আপোনালোকে ফাইনেল ছাবমিট কৰি দিব তো ৱেইট কৰক মই ডিটেইলছখিনি পুৰাই লওঁ তাৰপিছত ফাইনেল ছাবমিট কৰিম গোটেইখিনি ডিটেইলছ মই নিজে আপোনালোকক দেখুৱাই ফাইনেল ছাবমিট কৰি দিম তো মই নিজৰ ডিটেইলছখিনি ফিল আপ কৰি ল'লোঁ ইয়াতে নাম দেউতাৰ নাম মাকৰ নাম বা ডেট অফ বাৰ্থ তাৰপিছত মোৰ এড্ৰেছ ছেম নহয় কাৰেছপণ্ডিং এড্ৰেছ অৰ্থাৎ বৰ্তমানৰ ঠিকনা আৰু পাৰ্মানেণ্ট এড্ৰেছ মোৰ ছেম নহয় সেইকাৰণে মই দুবাৰ লিখিব লগা হৈছে যদি ছেম হয় আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিলে হৈ যাব অলপ ছাৰ্ভাৰৰ কাৰণে অলপ প্ৰব্লেম দিয়ে সেইখিনি আপোনালোকে এবাৰ মন কৰিব বাকী কোনো ধৰণৰ প্ৰব্লেম নাই ইয়াতে OTP ভেৰিফিকেশ্যন কৰিব লাগিব মই OTP ভেৰিফিকেশ্যন কৰা নাই এতিয়া কৰিম আৰু ছাৰ্ভাৰৰ কাৰণে কিছুমান বস্তু অৰ্থাৎ এডুকেশ্যনেল কোৱালিফিকেশ্যন কেতিয়াবা হয়তো শ্ব' নকৰে ইয়াতে তলত ডাইৰেক্ট অটো শ্ব' কৰিব বা ইয়াতে ইয়েছ ন' শ্ব' নকৰে সেইখিনি অলপ ৱেইট কৰিব হৈ যাব চাওক মই অনলি গ্ৰেড 4 এপ্লাই কৰিব বিচাৰিছোঁ জাষ্ট সেইকাৰণে মোৰ 8 পাছৰ 8 ষ্টাণ্ডাৰ্ডৰ মাৰ্ক ইয়াতে মাৰ্ক অফ 10 মাৰ্ক আউট অফ টোটেল মাৰ্ক কিমান আছিলে পাৰ্চেণ্টেজ অফ মাৰ্ক ইয়াৰ অফ পাছিং নেম অফ স্কুল বৰ্ড কলেজ ইউনিভাৰ্চিটি স্কুলৰ নাম লিখিব লাগে ক'ৰ পৰা পাছ কৰিছিলে তো এইখিনি ফিল আপ কৰিব লাগিব কি হয় এডিআৰিত কি হৈছিলে কিছুমানৰ ক্লাছ 8ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট নথকাৰ কাৰণে এপ্লাই কৰা নাছিলে সেইটো নহয় হয়তো আপোনাৰ ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যন চাওক মই ইয়াতে হায়াৰ ছেকেণ্ডাৰী দি দিছোঁ 12 দি দিছোঁ তো যদি 12 দিছোঁ হয়তো মাৰ্ক নবহালেও ছাবমিট হৈ যাব তো মই ট্ৰাই কৰি চাম মাৰ্ক নবহালে ছাবমিট হয় নে নাই তাৰপিছত আপোনালোকক কম ভিডিঅ'টোৰ শেষত কৈ আছোঁ যদি নহয় মই যেহেতু ফাৰ্ষ্ট কৰি আছোঁ যদি নহয় তেতিয়াহে 8ৰ মাৰ্ক বহুৱাই দিম তো এইখিনি বহুৱালোঁ মই ফিল আপ কৰিলোঁ এতিয়া OTP ভেৰিফিকেশ্যন কৰি লওঁ আৰু ইয়াতে ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব এইখিনি মানে আপোনালোকে পাৰিবই কি ক'ত ফিল আপ কৰিব লাগিব জাষ্ট OTP ভেৰিফিকেশ্যন কেনেকৈ কৰিব লাগে সেইটো চাওঁ আপোনালোকক সেইটো লাইভ দেখুৱাই দিওঁ মোৰ ডিটেইলছখিনি ফিল আপ কৰি লৈছোঁ সিলেক্ট ষ্টেট সিলেক্ট ডিষ্ট্ৰিক্ট এই দুটা সিলেক্ট কৰিব লাগে আৰু বাকিখিনি নিজে লিখিব লাগে তো মই মোৰ মোবাইল নম্বৰ বহুৱাই মই OTP ভেৰিফিকেশ্যন কৰি লওঁ তো চাওক ইয়াতে মেছেজ আছে মোবাইল ভেৰিফিকেশ্যন কোড হেজ বিন চেণ্ট আৰু ইফালে মোৰ OTPও আহি গ'ল ইয়াতে OTP কোড যোনটো আছে সেই কোডত বহুৱাই দিম বহুৱাৰ পিছত ছাবমিট মাৰি দিম 9710 মাৰি ভেৰিফাই মাৰি দিলোঁ তো ভেৰিফাই মাৰি দিলোঁ চাওক মোবাইল ভেৰিফিকেশ্যন ইজ ছাকচেছফুল ফৰ মোবাইল নাম্বাৰ ইয়াতে মোৰ শ্ব' কৰিছে তো আপোনালোকৰ সেইখিনি শ্ব' কৰিব শ্ব' কৰাৰ পিছত তলত যোনখিনি কৰিবলগীয়া আছে চাওক ফটো মই আপলোড কৰি লৈছোঁ অলৰেডি ছিগনেচাৰো মই আপলোড কৰি লৈছোঁ তো ফটো আৰু ছিগনেচাৰ এই হিচাপত আপোনালোকে মিলাই ল'ব যদি মিলাই লোৱা নাই তেতিয়াহ'লে কিন্তু আপলোড নহয় তেতিয়া প্ৰব্লেম দেখা দিব যে কিয় নহয় কৈ থাকিব একচুৱেলি ফটো আৰু ছিগনেচাৰৰ যদি ফৰ্মেটটো নিমিলে তেতিয়া আপলোড নহয় তো মই গোটেইখিনি ডিটেইলছ ফিল আপ কৰি ল'লোঁ এতিয়া কি কৰিম যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ বিচাৰিছে সেইখিনি দিম তো এক্সচেঞ্জ নাম্বাৰ গোটেইখিনি ডিটেইলছ মই দিছোঁ তো চাওঁ ডাইৰেক্ট এনেকৈ আপলোড হয় নে নাই মই একো লিখা নাই ডাইৰেক্ট মই ছাবমিট মাৰিম অলপ ৱেইট কৰক মই ছাবমিট মাৰি আছোঁ আপোনালোকৰ পাছতো মই ইয়াতে লিখিছোঁ জাষ্ট ডিক্লাৰেশ্যনত টিক মাৰ্ক লগাম ইয়াতে টিক মাৰ্ক লগাম মৰাৰ পিছত মই ফাইনেল ছাবমিট মাৰি দিওঁ চাওঁ 8ৰ ডিটেইলছ আৰ ইউ চিয়'ৰ য়েছ চিয়'ৰ মাৰি দিলোঁ কি হয় চাওঁ কি আহিছে এইখিনি হয়তো ৰিভিউ হৈছে বা কিবা মোৰ প্লিজ চেক উইডাউট ফটোৰ কিবা প্ৰব্লেম দেখুৱাইছে ইয়াতে চাওক ফটোৰ মোৰ কিবা প্ৰব্লেম দেখুৱাইছে আৰু 8 পাছৰ ডিটেইলছ নোহোৱা কৰি ছাবমিট নহয় এই দুটা প্ৰব্লেম দেখুৱাই দিছে মই ক'লোৱে চাওক 8 পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট নোহোৱা কৰি হয় নে নহয় চাওক যদি 8 পাছৰ মাৰ্কশ্বিট নাই আপুনি এপ্লাই কৰিব নোৱাৰে বুলিয়ে ক'ব পাৰোঁ বৰ্তমানলৈকে কিন্তু এডিআৰিত লাষ্টত যেনেকৈ দিছিলে কোনো ধৰণৰ মাৰ্ক ইণ্টাৰ নকৰাকৈ ছাবমিট হৈছিলে হয়তো কিছুদিন পিছত হ'ব পাৰে আপোনালোকে ৱেইট কৰিব পাৰে আৰু যদি 8 পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে তেন মাৰ্ক বহুৱাই আপুনি ছাবমিট কৰিব পাৰে তো মই এতিয়া 8 পাছৰ মাৰ্কখিনি ছাবমিট কৰি লওঁ ফিল আপ কৰি লওঁ তাৰপিছত ছাবমিট কৰি আপোনালোকক দেখুৱাই দিম তো মোৰ গোটেইখিনি ডিটেইলছ ঠিকে আছিলে জাষ্ট মই 8 পাছৰ মাৰ্ক বহুৱা নাছিলোঁ চেক কৰি চালোঁ যে 8 পাছৰ মাৰ্ক ইণ্টাৰ নকৰাকৈ ছাবমিট হয় নে নহয় তো মই যিমান দূৰ চালোঁ নহয় তো 8 পাছৰ মাৰ্কশ্বিট আপোনালোকে গোটাই লওক যদি নাই কেইদিনমান ৱেইট কৰক তাৰপিছত এপ্লাই কৰক হয়তো হ'ব পাৰে তো মই মাৰ্কখিনি ইণ্টাৰ কৰাৰ পিছত এতিয়া ফাইনেল ছাবমিট কৰিম মাৰ্কৰ কাৰণে চাওক ইয়াতে ৰঙা আখৰেৰে প্লিজ ইণ্টাৰভিউ
ষ্টাণ্ডাৰ্ড মাৰ্ক অফ 10 এইবোৰ আহিছিলে তো মোৰ ফটোৰো অলপ প্ৰব্লেম হৈছিলে সেইটো মিলাই লৈ এতিয়া মই আকৌ ফাইনেল সাবমিট কৰি আছোঁ নিজৰ ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত এইবোৰ ডিক্লাৰেশ্যনত ক্লিক কৰাৰ পিছত নিজৰ মতে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব ষ্ট্ৰং পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব ক্ৰিয়েট কৰাৰ পিছত এতিয়া ফাইনেল সাবমিট মাৰি দিব তো মই ফাইনেল সাবমিট মাৰি দিলোঁ য়েছ অ'কে কৰি দিলোঁ অ'কে কৰাৰ পিছত চাওক কি আহি আছে প্লিজ ইণ্টাৰ ইউৰ কণ্টেক্ট নং উইথ STD কোড তো আকৌ STD কোড মাৰিব দিছে তো মোবাইল নম্বৰত কিবা প্ৰব্লেম দেখুৱাইছে অলপ ৱেইট কৰক তো চাওক মোৰ ফাইনেল সাবমিট হৈ গ'ল তলত যোনটো অপশ্যন আহিছে যে প্লিজ ইণ্টাৰ ইউৰ মোবাইল নাম্বাৰ উইথ STD কোড এইটো কিয় আহিছিলে একচুৱেলি এইটো অহাৰ কাৰণটো হ'ল যে মই যিখিনি ডিটেইলছ দিছিলোঁ তাতে আৰু এটা ডিটেইলছ আছিলে যে ইউৰ কণ্টেক্ট অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ তো অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ মই দিছিলোঁ কিন্তু তাত 912 প্ৰথমে ইণ্টাৰ কৰিব লাগিব তো সেইখিনি আপোনালোকে ইণ্টাৰ কৰি ল'ব তো মোৰ ফাইনেল সাবমিট হৈ গ'ল এপ্লিকেশ্যন নাম্বাৰ আহি গ'ল হা গোটেইখিনি ডিটেইলছ আহি গৈছে কিন্তু গোটেইখিনি ডিটেইলছ অহাৰ পিছত আকৌ এবাৰ লগইন কৰিব দিছে লগইন কৰিলে আমি এপ্লিকেশ্যন ফৰ্মটো আকৌ প্ৰিণ্ট আউট কৰিব পাৰিম তো মই এপ্লিকেশ্যন নাম্বাৰটো লিখি লৈ আছোঁ তাৰপিছত আকৌ লগইন কৰিম তো লগইন কৰাৰ পিছত প্ৰিণ্ট আউট মাৰিম এপ্লিকেশ্যন ফৰ্ম নিজৰ যোনটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো কিন্তু মনত ৰাখিব লাগিব তো মই এতিয়া আকৌ লগইনত গুচি গ'লোঁ এইটো আপোনালোকে প্ৰিণ্ট আউট মাৰিব বা স্ক্ৰীনশ্বট মাৰিব এইখিনি আপোনালোকে ৰাখি থ'ব তো মই অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ ইয়াতে লগইন মাৰিম লগইন মাৰোঁতে কিন্তু এপ্লিকেশ্যন নাম্বাৰ যোনটো অলপ আগত আহিল সেইটো লাগিব তাৰপিছত আপোনালোকে পাছৱৰ্ড মাৰি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰি তাৰপিছতহে আপোনালোকে লগইন কৰিব পাৰিব তো মই এপ্লিকেশ্যন নাম্বাৰ মাৰি আছোঁ মই এপ্লিকেশ্যন নাম্বাৰ মাৰিলোঁ এতিয়া পাছৱৰ্ড মই যি দিছিলোঁ সেই পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব আপোনালোকে যি পাছৱৰ্ড দিছে সেই পাছৱৰ্ড এণ্টাৰ কৰিব তাৰপিছত লগইনত মাৰি দিব মই লগইনত মাৰি দিলোঁ অলপ ৱেইট কৰক এতিয়া লোডিং হৈ আছে তো চাওক তো মোৰ লগইন হৈ গ'ল সেই লগইন যে হৈছে আগত যে আমি হেল্থৰ এপ্লাই কৰিছিলোঁ সেম প্ৰচেছ সেম ফৰ্মেটতো আহিছে চাওক আগত যেনেকুৱা আহিছিলে ঠিক তেনেকৈ দেখা পাব তেনেকুৱা সিস্টেমে আছে এতিয়াও লগইন কৰাৰ পিছত তেনেকুৱা আহিব মোৰ যেন এনেকুৱা লাগি আছে মই যে আগত এপ্লাই কৰিছিলোঁ DME DHS সেইবোৰৰ নেকি তেনেকুৱা নহয় এইটো নতুনকৈ DME পোষ্ট তো এনেকুৱা অহাৰ পিছত এপ্লিকেশ্যন প্ৰিণ্ট এই এপ্লিকেশ্যন প্ৰিণ্ট আপোনালোকে মাৰি দিব এপ্লিকেশ্যন প্ৰিণ্টত মই মাৰি দিলোঁ মাৰাৰ পিছত নিজৰ ডিটেইলছখিনি আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰিব চাওক মই যি ফিল আপ কৰিছিলোঁ গোটেইখিনি ইয়াতে আহি গৈছে তো ইয়াতে গোটেইখিনি ডিটেইলছ আহি গৈছে মাৰ্ক বহুৱালোঁ কি নকৰিলোঁ গোটেইখিনি ডিটেইলছ আজি ডেটটো আহি গৈছে 10 বাজি মই 2 মিনিটত এইটো সাবমিট কৰিছিলোঁ সেইটো ডেটটো আহি গৈছে সৰি সেইটো ডেটটো আহিছে তো এনেকৈ ডিটেইলছ নিজৰ ডিটেইলছ গোটেইখিনি আহিব এইটো আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰিব এনেকৈ যদি প্ৰিণ্ট আউট কৰোঁতে প্ৰব্লেম পাইছে তলত প্ৰিণ্ট বুলি কোনো অপশ্যন নাই 3 ডটত মাৰি দিব 3 ডটত মাৰাৰ পিছত ইয়াতে শ্বেয়াৰ অপশ্যন আহিব এই শ্বেয়াৰত মাৰিব শ্বেয়াৰত মাৰাৰ পিছত চাওক ইয়াতে প্ৰিণ্ট অপশ্যন আহিছে ইয়াতে প্ৰিণ্ট মাৰি দিব প্ৰিণ্ট মাৰাৰ পিছত আপোনাৰ এইটো প্ৰিণ্ট আউট হৈ যাব ইয়াতে মাৰিব মাৰাৰ পিছত সেভ এজ PDF yes PDF মাৰি দিব তো মই ইয়াতে ফৰ্মেটৰ নাম লিখি থওঁ লিখি যাতে বিচাৰি পাব এনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰক নিজৰ মোবাইলতে পাৰিব প্ৰথম অৱস্থাৰ কাৰণে কিছুমান প্ৰব্লেম আহি যায় মই যোনখিনি প্ৰব্লেম আহিব সেইখিনি কৈ দিলোঁ যে মোবাইল নাম্বাৰ ইণ্টাৰ কৰোঁতে ভালকৈ কৰিব যোনটো পাৰ্চনেল বা অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ তাত STD কোড অৰ্থাৎ 9 বহাই ল'ব তাৰপিছত 8 পাছৱৰ্ড ডিটেইলছ দিব লাগিব আৰু ফটোৰ ফৰ্মেট বা সাইজ আপোনালোকে মিলাই ল'ব লাগিব তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয় তো কথাখিনি নিশ্চয় বুজি পাইছে আৰু যদি কিবা প্ৰব্লেম পায় নিশ্চয় কমেণ্ট কৰিব এতিয়ালৈ মানে থেংক ইউ